Hey guys, welcome to my YouTube channel. So, बहुत दिনৰ মূৰত আজি এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ আজি বহুত মই হেপী আছোঁ কাৰণ মই আজি অসমৰ বাহিৰত যাব লৈছোঁ। কি কাৰণে গৈ আছোঁ আপোনালোকক সকলোখিনি ক'ম, দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাব। তো বলক আজি ঘৰৰ পৰা আৰম্ভ কৰোঁ। আগত কি কৰোঁ কেনেকৈ যাওঁ, ক'ৰ পৰা কেনেকৈ যাওঁ আপোনালোকক সকলো দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো চাব, লাইক কমেণ্ট শ্বেয়াৰ একদম ছাবস্ক্ৰাইব কৰি দিব। বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। তো গাইজ আমাৰ গাড়ী আহি গৈছে, এতিয়া আমি যাব লৈছোঁ ষ্টেচন। গতিকে আপোনালোকে চাব গাড়ী মোৰ লগত যাব বাৰু, ই থ'ব যাব দাদা আৰু দাদাহঁত আছে। আপোনালোকক দেখুৱাম বাৰু ভিডিঅ' ৰাস্তাত। A few moments later. তো গাইজ আমি ডিব্ৰুগড় আৰু নাহৰলগুন এক্সপ্ৰেছত উঠিলোঁ। বৰ্তমান আমি নেহাৰলৈ গৈ আছোঁ আৰু হাৰমতিত আমাৰ ট্ৰেইন আছে ৰাতি 10:15 আপোনালোকক সকলো দেখুৱাম। গাইজ মই আছোঁ এতিয়া বৰ্তমান হাৰমতি জংচনত। আমি প্ৰায় 6টামান বজাতে আহি পালোঁ সন্ধিয়া। এতিয়া ভাত পানী খাই লৈছোঁ আৰু ইয়াৰ পৰা আমাৰ ট্ৰেইন আছে। সেই ট্ৰেইনখন হৈছে অৰুণাচল এচি ছুপাৰফাষ্ট এক্সপ্ৰেছ। আমি বৰ্তমান গৈ আছোঁ বিহাৰলৈ গৈ আছোঁ। বিহাৰত আমাৰ অলপ কাম আছিলে, 2-3দিনমানৰ কাম আছিলে। তাত কামটো কৰি সোনকালে ঘূৰি আহিম আৰু তাৰ পৰা ধুনীয়া ধুনীয়া ভিডিঅ' দিম আপোনালোকে। উঠিলোঁ গাইজ, গুড মৰ্ণিং ফ্ৰম নিউ কোচবিহাৰ। তো আমি কোচবিহাৰ আহি পালোঁ। জাষ্ট এতিয়া সময় হৈছে 7:30। আমাৰ ট্ৰেইন হৈছে কোচবিহাৰত আছোঁ বৰ্তমান। ইয়াৰ পৰা প্ৰায় 700 কিলোমিটাৰমান আছে চিমানলৈকে। তো আজি 9টামান বজাত আমি পামগৈ। মোৰ ছিট আছিলে আৰু বত্তাভাগৰ ছিট আছিলে B9ত। ৰাতিপুৱা নাস্তা এয়া ৰুটি আৰু চব্জি। এচিত সোমাই আছিলোঁ, পূৰা ইমান ঠাণ্ডা লাগিছে। এতিয়া ওলাই আহিছোঁ, অলপ গাটো ভাল লাগিছে, গৰম গৰম। এইফালে চব বিহাৰ সোমালোঁ আমি। এতিয়া প্ৰায় 110 মানে স্পীডত গৈ আছে, বহুত বেছি স্পীডত গৈ আছে। গতিকে পূৰা বতাহ একো শুনিব নাই চাগে আপোনালোকে। পানী আছে বাৰু, হাত মুখ ধুব লাগিব এতিয়া ধুনীয়াকৈ। বহুত সময় হাত ধোৱা নাই, শুই আছিলোঁ। এতিয়া হাত মুখ ধুই লওঁ আৰু। জাষ্ট খানা আহি গৈছে, আন্দা তৰকা, তাৰপৰা চালাড আৰু ৰুটি আছে 2টা। এয়া আৰু ফটাফট খাই লওঁ মই। The next day. গাড়ীখন ক'ত ৰৈ আছে গম নাপাওঁ। এতিয়াহে এয়া চব এতিয়া বিহাৰ লাগিছে আৰু বিহাৰ লাগিছে। এয়া বিহাৰ ঘৰ এনেকুৱা। ইয়াতো বা বতৰটো ইমান বেয়া নহয়, বৰষুণ নাই, ৰ'দো নাই, কিন্তু গৰমটো বহুত বেছি। বিহাৰত গৰমটো বহুত বেছি হয়। বৰ্তমান আমি কটিহাৰ পালোঁহি আৰু কটিহাৰত এয়া বাকী বহুত গৰম বাহিৰত। ভিতৰত মই এচিত আছিলোঁ, গম পোৱা নাছিলোঁ। এতিয়া বাহিৰত বহুত বেছি গৰম। গাইছ আমি পাই গ'লোঁ ফাইনেলি। এতিয়া গাড়ী লৈ আহিছে দাদাহঁতে, আমি এতিয়া ঘৰলৈ যাব লৈছোঁ। গাইছ ৰাতিটো আমি আহিলোঁ। তো মই অহাটো নেদেখালোঁ আপোনালোকক, কাৰণ বহুত দেৰি হৈ গৈছিলে। আমাৰ খুৰাহঁত গৈছিলে আনিবলৈ ষ্টেচনৰ পৰা, সেইখিনি ভিডিঅ' কৰা নহ'ল। তো আহি পিনি মই শুলোঁ। এতিয়া আবেলি হৈছে, এতিয়া জাষ্ট উঠিছোঁহে। তো ভিডিঅ'টো বহুত দীঘল হৈছে হয়তো। এতিয়া মই সামৰিব লৈছোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট